ডিফুৰ মাটিপুঙৰ ৰংক্লাৰবঙত পথ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নকৰাকৈ ঠিকাদাৰৰ লাখ লাখ টকাৰ আত্মসাৎ। ডিফু টাউন কমিটিৰ চূড়ান্ত অৱহেলা। বজাৰ এলেকাত পুতি দুৰ্গন্ধময় আৱৰ্জনাৰ দম। ক'ত উঠি বাঢ়ি গ'ল ক্লিন কাৰ্বি আংলং গঢ়াৰ আৱেগ। অশনি সংকেত। কাৰ্বি আংলঙৰ মেপৰ পৰা চিৰকালৰ বাবে নিশ্চিন্ন হৈ যোৱাৰ আশংকাত ধনচিৰি নৈপৰীয়া অঞ্চল মৰাংকৰদৈগুৰি। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো। মই সঞ্চিতা তেৰানপিয়ে আগবাঢ়িছো প্ৰথমটো খবৰলৈ। দুৰ্নীতিৰ প্ৰতি চূড়ান্ত অসহনশীল পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত কি চলি আছে দেখিলে আৰু শুনিলে সকলোৰে বুজিবলৈ বাকী নাথাকিব। সাহসীয় শাসক দলে মুখেৰে কৈ এটা কাৰ্যক্ষেত্ৰত ৰূপায়ণ কৰে আন এটা। ডিফু টাউন কমিটিৰ অধীনত চলি থকা এই পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ নকৰাকৈও ঠিকাদাৰক আদায় দিছে বিলৰ নামত লাখ লাখ টকা। তাকো চলি আছে জিলাৰ মুখ্য সদৰ ডিফু চহৰত। চাওঁ আহক এই ৰিপৰ্ট। ডিফু টাউন কমিটিৰ অধীনত এয়া ৩ নম্বৰ ৱাৰ্ড এলেকাৰ মাটিপুঙৰ ৰংক্লাৰবং পথ। ডিফু টাউন কমিটিৰ পঞ্চম বিত্তীয় বৰ্ষ 2016-17ৰ অধীনত মাটিপুং ৰংক্লাৰবং পথ নিৰ্মাণ কাৰ্য আৰম্ভ হয়। পথ নিৰ্মাণৰ চেন গ্ৰেভেল পথ নিৰ্মাণৰ বাবে ইতিমধ্যে 8.5 লাখ টকা ধাৰ্য কৰা হয়। ডিফু টাউন কমিটি কাৰ্যালয়ৰ অভিযন্তা প্ৰদীপ ৰংপিৰ দ্বাৰা প্ৰস্তুত কৰা ব্যয়ৰ খচা মতে 8.5 লাখ টকাৰ বাবে দীঘে 1110 মিটাৰ আৰু প্ৰস্থই 3.5 মিটাৰ আৰু 20 চেণ্টিমিটাৰ ডাঠকে নিৰ্মাণৰ বাবে হিচাপ নিকাচ ঠিক কৰা হয়। তদুপৰি এই পথ নিৰ্মাণত ৰুলাৰ ব্যৱসায়েৰে পথ নিৰ্মাণৰ বাবে হোৱা সিদ্ধান্তৰ পৰিৱৰ্তে জেচিবিৰে ব্যৱহাৰ কৰি যধে মধে খান্দি কোনোমতে সমান কৰি বালি ঢালি দি দায়িত্ব সামৰত ঠিকাদাৰক ইতিমধ্যে 7.14 লাখ টকা আদায় দিয়া বুলি অভিযোগ উঠিছে। ঠিকাদাৰ অভিযন্তাৰ মিলিভগত কাৰ্য সম্পন্ন নকৰাকৈ আত্মসাৎ হ'ল লাখ লাখ টকা। এই সন্দৰ্ভত এতিয়ালৈকে নিৰ্লিপ্ত ভূমিকা পালন কৰা মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে অনাগত দিনবোৰত কি ব্যৱস্থা লয় সেয়া সময়তহে লক্ষণীয় হ'ব। কাৰ্বি আংলঙৰ মুখ্য সদৰ চহৰৰ চোৱা চিতাৰ দায়িত্বত থকা ডিফু টাউন কমিটিয়ে দুটামান দিন আৱেগৰ বানত প্লাবিত হৈ এটাৰ পিছত এটা চাফাই অভিযানৰ কাৰ্যসূচী গ্ৰহণ কৰি এতিয়া ভাগৰি পৰিছে নে আৱেগৰ বান কৰবাত উঠি বাঢ়ি গুচি গ'ল, যাৰ ফলত ক্লিন কাৰ্বি আংলং আঁচনি বিগত কেইবা মাহৰ পৰা উঠিল ধোৱা চাঙত। এইদৰে আমি নকওঁ, এইসমূহ দৃশ্যলৈ ভালকৈ মন কৰক। আপোনালোকৰ নিজে ক'বলৈ মন যাব। হয়, কলৈ গ'ল সেউজ অসম আঁচনি, সেউজ কাৰ্বি আংলং আঁচনি অথবা ক্লিন কাৰ্বি আংলং আঁচনি। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য সচিব জয়শ্ৰী দাউলাগাপু থাকোঁতে মাহটোৰ এপশেকৰ অন্তৰে অন্তৰে ক্লিন কাৰ্বি আংলং আঁচনি ৰূপায়ণৰে চাফাইৰ ক্ষেত্ৰত এটা উদাহৰণ ৰাখিছিল। কিন্তু তেখেতে নিজৰ দায়িত্ব পদৰ ইচ্ছাই অব্যাহতি লোৱাৰ পিছত পৰৱৰ্তী সময়ত কি পৰিষদৰ সচিবালয়ৰ কৰ্মচাৰী, কি টাউন কমিটিৰ কৰ্মচাৰী আটাই মিলি ক্লিন কাৰ্বি আংলং আঁচনিক তুলি দিয়ে ধোৱা চাঙত। উল্লেখ্য যে বিগত বহু মাহ ধৰি চাফাই কৰ্মীসকলক মাহিলী বেতন আদায় নিদিয়াৰ বাবে চাফাই কৰ্মীসকলেও ডিচেম্বৰৰ 10 তাৰিখৰ পৰা নিজৰ দায়িত্ব পালনৰ পৰা বিৰত আছে। তেওঁলোকৰ অভিযোগ যে ডিফু টাউন কমিটি তথা ডিফু টাউন কমিটিৰ দায়িত্বত থকা পৰিষদৰ কাৰ্যবাহী সদস্য ৰতন তেৰণেও ইয়াৰ পূৰ্বে মাহে মাহে বেতন আদায় দিয়াৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু বাস্তৱত তেনে নহ'ল। শুনক তেওঁলোকৰ কথাৰে। Ay kam kem kude mane dharma acek loang nang pibero pata nang pibera da sosi nilian da bon cek la. Ni kan pela lani tum da sosi. Ni thom ni dulu 10 tarik ben ke bon. Nang itu mana aci cak do mas soprang dharma nang pipo. Orang pipo buah nang cak do aprang ban dan do. Si nang pibera si nilian da la son claim nang kok lo. Nilian da. Nang itu bang wana pansi pipel la. Mane la dak doan lo. Ni tum ke claim ana wan nang coba cocot la si nilian da non timbang daun ini lo. Tenang itu mungkin sih lah so dorma nang PVR pun tenang itu macam claim cek claim pun ini semua paisa long lo tu nilai
masa nang nilo ni tumi claim mang ni tumi tax PBR lo dai ta ajo bang ta se kep pilo Ajo si pipilo. oh ani kan sam he se kep PBR lo masur ho dai PBR lo ni tumi lage percentage daily 10 rupees di lab lage ni tumi ek din da gap long le hanabe posta me nang ne posta me ni tumi 10 rupees paid back nang kok alam bange টাউন কমিটি সর সুইপারান পিপেরের বসি বাঙার ককেরে ললকে আলামকে আনহাতে আমাৰ সাংবাদিকৰ দলেৰে একাংশ ব্যৱসায়ীৰ কথা বতৰাত নিজৰ মতামত এইদৰে ব্যক্ত কৰি কয় যে মাহে মাহে তেওঁলোকে আদায় টাউন কমিটিক কৰাৰ বাবদ দিবলগীয়া টকা দিয়ে আছে তেন্তে এই সমূহ টকাবোৰ যায় কলৈ কেমেৰা পাৰ্সন ষ্টেফন টেৰনৰ সৈতে মঙ্গল সিংক্ৰ ৰিপৰ্ট কাৰ্ট নিউজ কাৰ্বি আংলং জিলাবাসীৰ বাবে অখনি সংকেত জিলাখনৰ মেপৰ পৰা চিলকালৰ বাবে ধনচিৰি নৈপৰীয়া অঞ্চল কৰদৈগুৰি নিশ্চিন্ন হৈ যাব নেকি এনে আশংকাই বিদ্যমান হৈ উঠিছে বুকাজান পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ধনচিৰি নৈপৰীয়া অঞ্চল মৰা কৰদৈগুৰিৰ টেংলিজান অঞ্চলক লৈ হয় আমি সকলোৱে ৰাজ্যৰ সৰ্বত্ৰ সংহাৰী বানৰ ভয়ংকৰ ৰূপ টিভি পৰ্দাত প্ৰত্যক্ষ কৰিছো বিগত বাৰিষা কালছোৱাত টিভি পৰ্দাত প্ৰত্যক্ষ কৰিয়ে আমাৰ সকলোৰে বুকু ভয়ত কপি যায় তেনেস্থলত প্ৰলয়ংকাৰী বানৰ সৈতে মুখামুখি হোৱা অৰ্থাৎ ভুক্তভোগীসকলৰ অৱস্থা কেনে দুখজনক হ'ব তাক নকলেও হ'ব কিন্তু এতিয়া এয়া কাৰ্ট নিউজৰ পৰ্দাত জিলিকি উঠা নৈৰ বিৰাট গৰাখহনীয়া ৰূপ প্ৰত্যক্ষ কৰি নাভাবিব এয়া তাৰেই কৰবাৰ এটা দুখজনক ভিডিঅ' ফুটেজ বুলি নহয় কাৰ্বি আংলঙৰ বুকাজান পৰিষদীয় সমষ্টিৰ এলেকাৰ মৰা কৰদৈগুৰিৰ টেংলিজান এলেকাৰ দৃশ্যহে এয়া আছে নাগালেণ্ড কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী এলেকাত বাৰিষা আহিলে এই অঞ্চলৰ বাসিন্দা সকলৰ বাবে হৈ পৰে বেয়া সপোন সদৃশ ধনচিৰি নৈৰ পাৰত যোৱা বহু বছৰ ধৰি স্থায়ীভাৱে বসবাস কৰি অহা টেংলিজানৰ ফিৰবি চাংমা আলিবা মাৰাক উত্তম মাৰাক হাৰ্টিং চাংমা আদি কেইবা ঘৰৰ এইবাৰ বাৰিষাত কোনোমতে এটা সুৰক্ষিত অৱস্থানত থাকি গ'ল যদিও অহাবাৰ বাৰিষাত নেৰানেপেৰা বৰষুণ হ'লেই ধনচিৰি নৈৰ গৰাখহনীয়া হৈ নৈৰ বুকুত মিলি যোৱাৰ সম্ভাৱনা প্ৰবল হৈ উঠিছে স্মৰণীয় যে বিগত কেইবা বছৰ ধৰি টিংলিজানকে ধৰি বৃহত্তৰ কৰদৈগুৰি ধনচিৰি নৈ এলেকা ভয়ংকৰ গৰাখহনীয়াই অনাগত দিনবোৰত ধনচিৰিয়ে বুকুত সামৰি ল'বলৈ আৰু বেছি পলম নহ'ব পৰিষদত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং নেতৃত্বাধীন পৰিৱৰ্তনকামী বিজেপি চৰকাৰে এতিয়া ইয়াৰ সংৰক্ষণৰ ব্যৱস্থা নকৰিলে আৰু কেতিয়াও সংৰক্ষণ কৰিব নোৱাৰিব অৰ্থাৎ বহু পলম হৈ যাব বিচাৰি নেপাব কাৰ্বি আংলঙৰ মেপত ধনচিৰি নৈপৰীয়া কৰদৈগুৰিৰ টিংলিজান অঞ্চল বুকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাৰ্ট নিউজ সমস্যাৰে জৰ্জৰিত কাৰ্বি আংলং জিলাৰ শিক্ষা বিভাগ সমস্যাসমূহ সমাধানৰ বিষয় লৈ কাৰ্বি আংলং ডিএলএডৰ সভাপতি অমৰ ইংলেঙৰ নেতৃত্বত এটা সজাতি দলে কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ চৰকাৰী কক্ষত যোৱা মঙলবাৰে লগ ধৰে আৰু প্ৰদান কৰা হয় বিভিন্ন দাবী সম্বলিত এখনি স্মাৰক পত্ৰ কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ হাতত প্ৰদান কৰা বিভিন্ন দাবী সম্বলিত পত্ৰখনত বিশেষভাৱে কেইবাটাও বিষয় উল্লেখ কৰি ৰংহাঙৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ প্ৰয়াস কৰে সেইসমূহৰ ভিতৰত বিটিসি অৰ্থাৎ বুনিয়াদী বেসিক প্ৰশিক্ষণৰ বাবে বৰ্তমান অটুট থকা প্ৰশিক্ষাৰ্থী প্ৰশিক্ষণৰ সুবিধা বৃদ্ধিকৰণ শিক্ষা সম্বন্ধীয় পৰীক্ষাগাৰৰ ব্যৱস্থা বিটিসিৰ আৱাসৰ ব্যৱস্থা শীঘ্ৰে ত্বৰান্বিতকৰণ আৱাসিকক পৰ্যাপ্ত পানী ব্যৱস্থাৰ যোগান ডিএলএড প্ৰশিক্ষাৰ্থীসকলৰ বাবে শিক্ষামূলক ভ্ৰমণৰ বাবে ন্যূনতম পুঁজিৰ ব্যৱস্থাকৰণ আৰু বিশেষ টেট অনুষ্ঠিত কৰা আদি কেইবাটাও দাবী উল্লেখ কৰে স্মাৰক পত্ৰখনত ডিএলএড এই দাবীসমূহক ৰংহাঙে বৰ গুৰুত্ব সহকাৰে লয় আৰু 2018-19 চনৰ একশ্যন বাজেটত ধৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে ইয়াৰ উপৰি এই চলিত ডিসেম্বৰ মাহৰ ভিতৰত টেট পৰীক্ষা অনুষ্ঠিত কৰিব বুলিও ভাষণত প্ৰদান কৰে সময় হৈছে সমু বাণিজ্যিক বিৰতিৰ
Child Academy, Lurulangso, Difu Karbi Anglong. New admission starts from 15th of December 2017 for the class of playgroup to class 5. The new classes will start from 8th of January 2018. The academy provides many facilities such as computer education, secure environment, music and dance class, art and painting class, playroom, audio-visual room, school tuition, daycare, school tiffin, smart class, child development center, etc. Parents and guardians are requested to collect the admission form from the principal office at office hours. For more details, please contact at 9854-143-772 or you can also contact at 03-671-27900. Biswas Motors Yamaha, two-wheeler showroom near Hauragat SBI ATM. Full-tank fuel on all scooters is offered till Christmas. Good servicing facilities and all accessories and parts are available here. For more details, contact 7896955806 or 9954833491. Huge and marvelous collections of winter wear for ladies, gents and kids are available at Marlin Showroom. Marlin Showroom, opposite of Town Outpost, Main Market, Difu, Karbi Anglong. For more details, please contact at 9435-433-011 or 96788-35481. Biswas Car Zone, used four-wheeler showroom near Harukat Civil Hospital. All types of used cars are available at a very cheap rate. For more details, please contact at 9435-169675 or 9954-835181. Assam Hill Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুৰি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এটি আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ওয়াটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ওয়াটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ওয়াটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে কেইবাটাও ডিমাছা জাতীয় সংগঠনৰ আহ্বানত ডিমা হাছাও জিলাৰ মাইবং আৰু ডিউংব্ৰাত নাগালিম ফ্ৰেমৱৰ্ক চুক্তিৰ প্ৰতিবাদত পথ অৱৰোধ কাৰ্যসূচী ডিমাছা জাতীয় সংগঠন ডিমাছা ছাত্ৰ সন্থা ডিউংব্ৰা অঞ্চলৰ গাঁওবুঢ়া সংস্থা প্ৰমুখ্যে JNH DGH আৰু অঞ্চলটোৰ কেইবাটাও বেচৰকাৰী সংগঠনে মিলি মঙলবাৰে ৰূপায়ণ কৰে এই পথ অৱৰোধ কাৰ্যসূচী प्रतिबादीসকলে ডিউংমুখ থানাৰ সন্মুখতে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি বিভিন্ন স্লোগানেৰে আকাশ বতাহ কপাই তোলে जमा हुआ है ताकि हम तो पहले इसलिए निकले थे कि रेल ब्लॉक कर सके हम माइबंग जा रहे थे हम सब इसी के लिए यहाँ पे जमा हुए हैं लेकिन यहाँ पे थाना में हम लोग को रोक दिया गया इसलिए हम लोग को यहाँ पे रोड ब्लॉक करना पड़ा देखिए हमें थोड़ी दिन पहले ये ट्वीट वायरल हो गया था प्रेसिडेंट ऑनरेबल प्रेसिडेंट सर का कि क्रिसमस में नागालैंड का यूथ को कोई गिफ्ट देने वाले हैं अगर वो हम ये जानना चाहते हैं कि वो क्या गिफ्ट है जो हमारे अगेंस्ट में या कुछ अपने से कुछ देने वाले हैं अगर हमारे डिमा हासाओ या आसाम का कोई भी जमीन देने वाले हैं या कुछ भी सैटेलाइट काउंसिल देने वाले हैं तो हम ये नहीं मानेंगे हम अपने जमीन का एक टुकड़ा भी नहीं देंगे और ना ही यहाँ पे सैटेलाइट काउंसिल हम बनने देंगे और अगर ये नहीं हो रहा है तो प्राइम मिनिस्टर या प्रेसिडेंट सर
या होम मिनिस्टर ये स्टेटमेंट दीजिए, क्लियरली स्टेटमेंट दीजिए, न्यूज़ में आगे दीजिए, हमें ये जानकारी दीजिए कि हमारे जमीन एक टुकड़ा भी नहीं जा रहा है नागालैंड के अंदर। और प्रस्तावित बृहत्तर नागालिমৰ পৰা ডিমা হাছাওৰ নাম কৰ্তনৰ দাবী জনায়। খেৰনিৰ পৰা বীৰেন ইংহি কাট নিউজ। প্ৰধানমন্ত্ৰী আৱাস যোজনা অধীনৰ বাসগৃহ নিৰ্মাণৰ নামত চলিছে চূড়ান্ত প্ৰশাসন। কেৱল মাত্ৰ 3ডাল ৰোড থিয় কৰাই বাসগৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। ঘৰ এখন নিৰ্মাণ কৰিবলৈ 4ডাল ৰড ব্যৱহাৰ কৰা বাঞ্ছনীয়, যদিও 3ডাল ৰডহে ব্যৱহাৰ কৰিছে ঠিকাদাৰসকলে। ক'ত চলি আছে এনে বাসগৃহৰ নিৰ্মাণ, চাওঁ আহক আনন্দ টেৰাঙৰ এই ৰিপৰ্ট। এয়া নীলিপ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কয়লামাটি গাঁও। এই গাঁওখনতে চলি আছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত কেইবাটাও বাসগৃহ। নীলিপ ব্লক উন্নয়ন কাৰ্যালয়ৰ পৰা আবণ্টিত হোৱা অনুসাৰে পোৱা হিতাধিকাৰীসকলৰ গৃহ নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে ঠিকাদাৰে। ভালৰে কথা, কিন্তু দুখজনক কথাটো হৈছে সহজ সৰল হিতাধিকাৰীসকলৰ সৰলতা আৰু অজ্ঞতাৰ সুযোগ লৈ নীলিপ ব্লক উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ কনিষ্ঠ অভিযন্তা আৰু ঠিকাদাৰৰ মিলি ভগত খুঁটা নিৰ্মাণত ব্যৱহাৰ কৰিছে 8 mm ৰড 3ডালহে। কিন্তু 3ডাল ৰড ব্যৱহাৰ কৰি সজোৱা ঘৰে হিতাধিকাৰীসকলৰ জীৱনকালৰ কেইটা দিন পাৰ কৰি দিব। কম খৰচ কৰি অধিক মুনাফা লাভৰ সুযোগ সন্ধানী এইসকলৰ দৰে ঠিকাদাৰ তথা চৰকাৰী কৰ্মচাৰীসকলৰ কৰ্মকাণ্ডৰ বিষয়ে কেৱল নীলিপৰ কয়লামাটিৰ হোজা ৰাইজেই নহয়, সকলো ঠাইৰ ৰাইজে তথা সচেতন ব্যক্তিসকলে দৃষ্টি দিয়াৰ প্ৰয়োজন আছে। তেহে গয়া ৰাজ্যৰ নামত ৰূপায়ণ কৰিবলৈ ওলোৱা চৰকাৰী আঁচনিসমূহ প্ৰকৃতাৰ্থত সফল ৰূপায়ণ হ'ব। বোকাজান নগৰ অন্তৰ্গত নগৰৰ সমীপত থকা চৌটৰেজ মডেল ভিলেজৰ 5 বছৰ পূৰ্তি উপলক্ষে প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। চৌটৰেজ মডেল ভিলেজ কমিটিৰ উদ্যোগত আৰু আনন্দ কিলিঙৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত অনাগত দিনবোৰত গাঁওখন তথা গাঁওবাসীৰ মংগল কামনা কৰি ভগৱানৰ আশীষ কামনা কৰে। কাৰ্বিসকলৰ 5টা ফৈদৰ হানজাঙৰ পৰা কেহাই টেৰাং, লিজাং ফৈদৰ পৰা হাৰলম্বী কাঠাৰ, ক্ৰংজাঙৰ পৰা চন্দ্ৰ সিং তেৰণ, টুংজাঙৰ পৰা সিং টিমুং আৰু এজাঙৰ পৰা চন্দ্ৰ টিছো প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা পবিত্ৰ বন্তি প্ৰজ্বলন কৰে। উল্লেখ্য, সভাত সুন্দৰ ইংটি, দিলীপ ইংটি, কমল বে, বীৰেন টিছো, সুন্দৰ সিংনাৰ, ৰাজেন ইংটি, টেঙাৰাম ৰংফাৰ প্ৰমুখ্যে ব্যক্তিসকল উপস্থিত থাকে। আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো। ধন্যবাদ।